আপুনিয়ে কৰিব লাগিব আপোনাৰ ৰেচন কাৰ্ডটো ই-KYC যদি আপুনি আপোনাৰ ৰেচন কাৰ্ডটো ই-KYC কৰা নাই তেনে ক্ষেত্ৰত আপুনি বিনামূলীয়া চাউল লাভ নকৰে যদি আপুনি বিনামূলীয়া চাউল লাভ কৰি আছিলে তেনে ক্ষেত্ৰত কিন্তু যদি আপুনি ই-KYC নকৰে আপুনি লাভ নকৰে সেই চাউল তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ তো গাইজ আপোনালোকে যদি ই-KYC কৰা নাই ৰেচন কাৰ্ডটো অতি সোনকালে ই-KYC কৰাই লওক আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ই-KYC আছে নে নাই যদি নাই আপুনি কেনেকৈ ই-KYC কৰিব যদি আছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক সো আপুনি আপোনাৰ যি ৰেচন কাৰ্ড আছে ই-KYC আছে না হেতু চাবলৈ হলে আপুনি জাস্ট এইটো পেজত আহিব লাগিব এইটো পেজৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি ৰাখিছো আপুনি লিংকত ক্লিক কৰি আপুনি এইটো পেজত আহিব পাৰিব এইটো পেজত আহাৰ পাছত আপুনি কি কৰিব ইয়াতে কিন্তু বহুত কেইটা অপচন দেখা পাব তাৰে মাজত যেটো অপচন এটো মেইন হেতু হৈছে ইয়াতে দেখা পাইছে ৰিপোৰ্টছ নামৰ এটা অপচন দেখা পাব আপুনি ৰিপোৰ্টৰ তলত কিন্তু বহু কেইটা অপচন দেখা পাব তাৰে মাজত ইয়াতে এটা দেখা পাব RC ডিটেইল জাস্ট আপুনি এই RC ডিটেইলত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি সৰি মই উপৰটো ক্লিক হৈ গৈছে যেতিয়া আপুনি RC ডিটেইলত ক্লিক কৰি দিব RC ডিটেইলত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকুৱা এটা পেজ শো কৰিব ইয়াতে দেখা পাইছে আপোনাৰ মনটো অটোমেটিক্যালি সিলেক্ট কৰা থাকিব আৰু ইয়াতে ইয়াৰটো সিলেক্ট কৰা থাকিব জাস্ট আপুনি যেটো কৰিব লাগিব হেতু হৈছে ইয়াতে দেখা পাইছে এন্টাৰ RC ডিটেইল ইয়াতে কিন্তু দেখা পাইছে এন্টাৰ RC ডিটেইল আপুনি জাস্ট ইয়াতে আপোনাৰ যি ৰেচন কাৰ্ডৰ নম্বৰ আছে সেই নম্বৰটো ইয়াতে এন্টাৰ কৰিব লাগিব জাস্ট ইয়াতে আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰি দিব সো মই ৰেচন কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰি দেখুৱাই দি আছো সো মই মোৰ ৰেচন কাৰ্ড নম্বৰটো এন্টাৰ কৰি দিছো এন্টাৰ কৰি দিয়াৰ পাছত আপুনি সাবমিট যে অপচন দেখা পাইছে সাবমিট অপচনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়া সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পাছতে অলপ লোডিং হ'ব লোডিং হোৱাৰ পাছতে কিন্তু আপুনি ইয়াতে আপোনাৰ যি স্ট্যাটাস আছে সেই ৰেচন কাৰ্ডৰ স্ট্যাটাস চাব পাৰিব ইয়াতে দেখা পাইছে ইয়াতে আহিব আপোনাৰ পৰিয়ালৰ গোটেইখিনি নাম আহিব ইয়াতে আপোনাৰ জেন্ডাৰটো আহিব আৰু ইয়াতে এজটো আহিব ইয়াতে যদি আপোনাৰ এক্টিভ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে এক্টিভ দেখাব আৰু যদি এক্টিভ নাই তেনে ক্ষেত্ৰত ডিএক্টিভ দেখাব আৰু সবতকৈ ডাঙৰ কথা হৈছে যদি আপোনাৰ ৰেচন কাৰ্ড ই-KYC কৰা আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ইয়াতে দেখা পাইছে UID ইয়াতে হৈছে আধাৰ কাৰ্ডৰ নম্বৰ আপোনাৰ নামৰ বিপৰীতে বা নামৰ এগনিষ্টত ইয়াতে আপোনাৰ আধাৰ নম্বৰটো লিখা থাকিব আৰু আধাৰ নম্বৰটো থাকিব যদি আপোনাৰ গোটেইখিনি ইয়াতে আধাৰ নম্বৰ শো কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ই-KYC কৰা আছে যদি আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ নাম আছে কিন্তু আধাৰ কাৰ্ড নম্বৰ নাই অতি সোনকালে আপুনি আধাৰ কাৰ্ড ই-KYC কৰিব লাগিব এটো বাহিৰৰ দেশত অনলাইনৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব অসম বাহিৰৰ দেশত নহয় মানে অন্য ৰাজ্যত কিন্তু অসমত এইটো প্ৰথা এতিয়ালৈকে চালু হোৱা নাই সো আপুনি যোনটো মানে সুলভ মূল্যৰ দোকানত আপুনি তাতে গৈখিনি ফিংগাৰপ্ৰিন্ট দিব লাগিব তাৰ পিছতে আপোনাৰ ই-KYC কমপ্লিট হ'ব আৰু যদি আপোনাৰ এনেকুৱা আছে তেনে ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ অসুবিধা নাই সো আজিৰ ভিডিওটো ইমানলৈকে আছিল ভিডিও যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো যদি হেল্পফুল বুলি ভাবে তেনে ক্ষেত্ৰত বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় অসম